এভৰিৱান গুড লাক দেৱজনী চেনেলটিত আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে পঢ়িছোঁ অথবা দেখিছোঁ যে নিউজ চেনেলসমূহতে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা নিউজ পেপাৰতে হওক যে চাইল্ড ছেক্স এবিউজৰ বিষয়ে আমি সকলোৱে সজাগ হৈছোঁ। কিন্তু ইউনেস্কো আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে এই সংখ্যা অতি ভয়াৱহ। সেয়ে মই ভাবোঁ যে পিতৃ মাতৃ হিচাপে সন্তানটিক অতি কম বয়সৰ পৰাই তেওঁলোকক এই বিষয়টোৰ ওপৰত সজাগ হোৱাবলৈ শিকাব লাগে। সেয়ে আজি এই ভিডিঅ'টিত আমি অলপমান আলোচনা কৰিম যে অভিভাৱক হিচাপে আমি কেনেধৰণৰ মেজাৰ্ছ কিছুমান ল'ব লাগে যাতে সন্তানটি এনে দুষ্ট ব্যক্তিৰ হাতত যাতে পেটৰণা নহয়। চ' সেইবাবে আহক আজি আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টি আপোনালোকে শেষৰলৈকে চাব আৰু যিখিনি মই এই কথাখিনি যে আলোচনা কৰিলোঁ এই আলোচনাত আমি কিছুমান আৰু পইণ্ট যাতে এড কৰিব পাৰিম নেকি সেই কথাখিনিও মোক নিশ্চয় কমেণ্ট বক্সত জনাব। মই ভাবোঁ যে সন্তানক কেতিয়াও জোৰ কৰিব নালাগে এনে এগৰাকী ব্যক্তিৰ ওচৰলৈ যাবলৈ যিগৰাকী ব্যক্তিৰ ওচৰত যাবলৈ তেওঁলোকে নিবিচাৰে বা সুবিধাজনক নাপায় অথবা কমফৰ্টেবল ফিল নকৰে। আৰু লগতে আমি প্ৰায় এনেকৈ দেখোঁ যে সৰু ল'ৰা ছোৱালীবিলাকে কিছুমান ব্যক্তিৰ ওচৰলৈ যাবলৈ খুব টান পায় তথা তেতিয়া কি হয় যে মাতৃগৰাকীয়ে হওক বা পিতৃগৰাকীয়ে হওক সন্তানটিক কয় যে যোৱা বাবা যে তুমি শ্বেক দিয়া বা অকণমান হাক দিয়া বা চুমা অকণমান দিয়া গালত এনেধৰণৰ কিছুমান আমি সন্তানটিক ফ'ৰ্চ কৰা দেখা যায়। এনেদৰে ফ'ৰ্চফুলি সন্তানক আমি কেতিয়াও জোৰ কৰিব নালাগে এনেধৰণৰ কাৰ্য কৰিবৰ বাবে। সন্তানটি যদি হঠাতে মনে মনে থাকে উদাস হৈ থাকে হাঁহা বন্ধ কৰি দিয়ে খেল কুদ কৰা বন্ধ কৰি দিয়ে কথা পতা বন্ধ কৰি দিয়ে তেতিয়া পিতৃ মাতৃ হিচাপে তেওঁলোকক খুব সজাগ সচেতনে তেওঁলোকক এই বিষয়ে সুধিব লাগে আৰু এচিয়'ৰ কৰি দিব লাগে যে তেওঁলোকৰ প্ৰতিটো প্ৰব্লেমতে পিতৃ মাতৃ তেওঁলোকক সুৰক্ষা কৰিব আৰু তেওঁলোকৰ প্ৰতিটো প্ৰব্লেম যে বুজি পায় এই বিষয়ে তেওঁলোকক এচিয়'ৰ কৰাব লাগে। যেতিয়া সন্তানটি খেলিবলৈ যায় তেতিয়া আমি তেওঁলোকৰ ওপৰত চকু দিব লাগে যাতে সেই সময়ছোৱাত যাতে কোনো ধৰণৰ ব্যক্তিয়ে প্ৰাপ্তবয়স্ক ব্যক্তিয়ে তেওঁলোকক প্ৰতাৰণা কৰিব যাতে নোৱাৰে। যিহেতু সৰু ল'ৰা ছোৱালীবিলাকে ডাঙৰ মানুহবিলাকক বহুত ফ'ল' আপ কৰে সেয়ে পেৰেণ্টছসমূহেও নিজকে এজ এ ৰ'ল মডেল হিচাপে নিজকে ৰিপ্ৰেজেণ্ট কৰিব লাগে সন্তানৰ আগত যে আমি খুব সৰু সৰু কথাবিলাক আমি মনত ৰাখিব লাগে যে আমি যদি বাথৰুম যাওঁ বাথৰুমৰ দৰ্জাখন আমি যাতে বন্ধ কৰি লওঁ আৰু যদি আমি সন্তানটিক বাথৰুমলৈ লৈ যাওঁ কি কয় টয়লেট কৰাবলৈ হওক বা অন্য কিবা কাৰণতে হওক তেতিয়া সদায় দৰ্জাখন ভালকৈ বন্ধ কৰাই ল'ব লাগে যাতে বেলেগে তেওঁলোকক সেই অৱস্থাত দেখা নাপায়। সন্তানৰ আগত কেতিয়াও কাপোৰ চেঞ্জ কৰিব নালাগে আৰু যেতিয়া যদি চেঞ্জ কৰিবলগীয়া হয় তেতিয়া ছেপাৰেটলি বেলেগ এটা ৰুমত গৈ পিনি চেঞ্জ কৰিব লাগে অথবা সন্তানটিক ক'ব লাগে যে ৰুমৰ পৰা বাহিৰলৈ হৈ যোৱাটো। আৰু লগতে আৰু এটা কথা আমি মনত ৰাখিব লাগে যাতে আমি এনেকুৱা পাব্লিক প্লেচত হওক তেওঁলোকৰ কাপোৰ চেঞ্জ কৰি দিব নালাগে আনড্ৰেছ তেওঁলোকক কৰি দিব নালাগে যেনেদৰে ঘৰৰ কিছুমান ব্যক্তিৰ ওচৰত তেওঁলোকৰ চেঞ্জ কৰি দিব নালাগে কাপোৰ। এইবিলাক অকণমান সৰু সৰু কথাত তেওঁলোকক এৱাৰনেছটো আমি দিব লাগে। আৰু লগতে মই এইটো কথা ভাবোঁ যে আমি চিনাকিয়ে হওক অথবা প্ৰাপ্তবয়স্ক ব্যক্তিয়ে হওক বা বয়সীয়াল ব্যক্তিয়ে হওক যে আমি কেতিয়াও সন্তানক যে তেওঁলোকৰ কোচত বহাৰ পৰা দূৰত ৰাখিব লাগে। আৰু অভিভাৱক হিচাপেও আমাৰ এটা ডিউটি হয় যে আমি সন্তানটিক গুপ্তাংগৰ বিষয়ে পৰিচয় কৰি দিয়াটো আৰু তাৰ লগতে গুড টাচনো কি হয় বেড টাচনো কি হয় সেই বিষয়ে আমি তেওঁলোকক ভালদৰে বুজাই দিব লাগে যে গুড টাচ হ'লে যে আমাৰ ভাল লাগে আৰু বেড টাচ হ'লে আমি আনকমফৰ্টেবল ফিল কৰোঁ আমাৰ ভয় লাগে এনেধৰণৰ কিছুমান কথা আমি তেওঁলোকক বুজাই দিব পাৰোঁ। আৰু এইখিনি কথা বুজোৱাৰ সময়ত আমি যধে মধে বা যি টি সময়ত বুজাই দিলেও নহ'ব। তেওঁলোকে খেলি থকা সময়ত যদি আমি তেওঁলোকে এইখিনি কথা যদি ক'বলৈ বিচাৰোঁ তেতিয়া তেওঁলোকে এই কথাসমূহ আওকাণ কৰি দিব। সেইবাবে আমি এনে এটা সময় ল'ব লাগে যিটো সময়ত সন্তানটি অনলি আপোনাৰ ওপৰত ফ'কাছ কৰে অথবা ৰাতি শোৱাৰ সময়তো যদি আপোনালোকে তেওঁলোকক এই কথাৰ কিছুমান যদি সজাগতাটো দিয়ে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ সন্তানটিয়ে সেইখিনি কথা বুজিব আৰু আহৰণ কৰি ল'ব।
সেয়ে এইখিনি কথাই মই আজি ভিডিঅ'টিত শ্বেয়াৰ কৰিলোঁ যিহেতু ময়ো এগৰাকী মাতৃ হয় আৰু ময়ো মোৰ সন্তানটিক এইখিনি বিষয়ে লাহেকৈ তেওঁৰ বয়স অনুসৰি মই শিকাই আছোঁ বুজাই আছোঁ আৰু সেইবাবে মই আজি এইখিনি কথা এই ভিডিঅ'টিত শ্বেয়াৰো কৰিলোঁ আপোনালোকৰ লগত যদি মই কিছুমান পইণ্ট যদি মই মিছ কৰি দিছোঁ তেনেহ'লে আপোনালোকে মোক কমেণ্ট বক্সত নিশ্চয় জনাব আৰু মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম যে আপোনালোকে চিনি পোৱা পেৰেণ্টছসকলক এই ভিডিঅ'টি শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই বিষয়ৰ ওপৰত সন্তানটিক সজাগতা কৰাব পাৰে আজি ইয়াতে মই ভিডিঅ'টি শেষ কৰিব লৈছোঁ আৰু নেক্সট মই এটা খুব ইণ্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিঅ' এটি লৈ আহিম আৰু তেতিয়ালৈকে আপোনালোকে নিজৰ কেয়াৰ কৰক লগতে ফেমিলিৰো কেয়াৰ কৰক আজিলৈ আহোঁ নমস্কাৰ